মৰ্নিং কি খবৰ সকলো সকলো ভালে চাগে আমাৰ ফালে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বৰ্ণালী আৰ্ণ ব্লগলৈ সকলোকে আজি হৈছে ছানডে তো ভাবিলোঁ এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ দিনটো আপোনালোকক যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি যাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব ৱেলকাম আজি আমাৰ দিনটো আৰম্ভ কৰোঁ উঠি লৈছে এয়া কাহিনীৰ ওপৰত এয়া উঠি লৈছে ইয়াতে উঠি তাৰপিছত ইয়াত দেখিছে এয়া এইজনী ভালকৈ দিয়া দিয়া ফেলে চাই কোৱা খাই বেছি উৎপাত কৰি আছে তাই উপায় নাই এওঁ গৈছে বজাৰলৈ কিবা কিবা আনিব সেইবাবে আৰু মই আৰু এইজনী এনেকৈ সদায় থকাৰ দৰে আজিও আছোঁ কামখিনি কৰিব লাগিব ফটাফট তাৰপিছত আৰু ভাত বনাব আছে সেইবাবে আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহায়ে মোক আগুৱাই যোৱাত সহায় কৰিব সেইবাবে আৰু মোৰ ভিডিঅ'টো সেইফালে চাই যাব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ব'লক তেন্তে মোৰ কামখিনি মই কৰি লওঁ আৰু এইজনী উৎপাদত লাগি আছে তাইকো চাই থাকোঁ কামখিনিও কৰি বিলাহী ভেন্দি এইবিলাক বুট চেনি বেচৱাই নহ'লে মেগী এয়া পটল থাকে পটল এয়া আপেল নেকি এয়া আপেল আৰু এয়া বিন এইখিনি আনিছে আৰু ইয়াত কিবা কিবা আছে এইখিনিয়ে এতিয়া লগতে মাছ ল'ব লাগিব ধুই মেলি ফ্ৰিজত ভৰাই থ'ব লাগিব তাৰপিছত লগ পাইছোঁ কি খাবা কোৱা মেগী একে চাই মেগী খাইছা যে মেগী বনাই দিওঁ মছলা কমকৈ দি বনাই দিম তাইক ধুনু ব'লা মেগী মেগী খাব ৰেডি হৈছে এইবিলাক কি কৰিছানো হা পূৰ্ব গৰম আছে মই খুৱাই দিম ৰ'বা হৈছে ফিল্টাৰ একদম পেলাই দিছে এই পানী খাব আহি এয়া পানী খাব আহিছে তাই ফিল্টাৰ গোটেই পেলাই দিছে তুমি ইমান দুষ্ট কিয় কৰি থাকানো হা काम खत्म अब चलेगी चलें हेलो की खबर कोआ माम खाला हाय कोआ Kop Maggie sama gak dia? Same aduh hari gue diasin temen papa oke kok papa mama dada Aita Koka anggur bol apel mas putih pesa dali भात समझ रहे हो এতিয়া প্ৰায় 3টামান বাজিব হ'ল ভাত পানী খাই মেলি আজৰি হৈ এঠাইলৈ যাব ওলাইছিল তেতিয়াতে হঠাৎ এটা ফোন আহিল যে মোৰ বাৰ্থডেৰ মানে
বৰ্তাৰ ছোৱালীজনী এজনী ছোৱালী জন্ম পাইছে। তো মনটো বহুত বেছি ভাল লাগিছে। তাইক সকলোৱে আশীৰ্বাদ কৰিব, তাই যাতে ভালে কুশলে থাকে। আৰু আমাৰ ঘৰৰ নতুন সদস্য আহিল, তো ভালটো লাগিব হয় নাই, মাহী হ'লোঁ তাতে। তো এতিয়া আমি যাব ওলোৱা ঠাইডোখৰলৈ যাই থাকোঁ ব'লক, তাত গৈ লগ পাইছোঁ। আমি এতিয়া গৈ আছোঁ চন্দ্ৰপুৰৰ ফালে। তাতে এডোখৰ ধুনীয়া ঠাই আছে, আমি তালৈ যাম, আপোনালোকক দেখুৱাই দিম ঠাইডোখৰটো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আমাৰ ব্ৰহ্মপুত্ৰ নদীখন ধুনীয়া লাগিছে, দেখিছেনে? দেখিবৰ পৰা দূৰৰ পৰা বৰ ধুনীয়া লাগিছে। গ'লে পাই গণেশ মন্দিৰটো, কিন্তু মন্দিৰটো অকণমান দেখুৱাই দিম। আমি ভিতৰলৈ নাযাওঁ, পূজা নকৰোঁ, কাৰণ যিহেতু আমি পিছবেলাৰ সময়ত আহিছোঁ, ভাত পানী খোৱা হৈছিল, সেইবাবে আৰু নাযাওঁ। তো আপোনালোকক দূৰৰ পৰাই দেখুৱাই দিছোঁ। এয়া হাতীৰ খুন্দাৰ দৰে মন্দিৰটোৰ ওপৰৰ অংশটো, ইয়াৰ তলতে মন্দিৰটো আছে। আপোনালোকে পূজা কৰিব পৰা আহিব পাৰে। এদিন ভিতৰলৈ যায় আপোনালোকক ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো দেখুৱাই দিম। এইফালে এইবাৰ আপোনালোকক দেখুৱাই দিওঁ মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশটো কেনেকুৱা। এয়া পিকনিক খাবৰ বাবে বহুত ধুনীয়া ঠাই হয়। ইয়াত বহুত দূৰণিৰ পৰা পিকনিক খাবৰ বাবে আহে। আপোনালোকেও আহিব পাৰে, পিকনিক খাব পাৰে আৰু মন্দিৰটো দৰ্শন কৰিব পাৰে। আৰু ইয়াততো গৰমৰ দিনত বহুত বেছি ধুনীয়া ঠাই হয়, ইয়াত আহিব পাৰে। ইমান ধুনীয়া বতাহ বলি থাকে নহয়, ইয়াত আহিলে যাবৰে মন নাযায়, ইমান ধুনীয়া ঠাই হয়। তো আপোনালোকে যদি অহা নাই, এবাৰ নিশ্চয় আহি চাব পাৰে, বহুত বেছি ধুনীয়া ঠাই হয়। আৰু গধূলি সময়কণটো আৰু বেছি সুমধুৰ হয় ইয়াত থাকিলে। যিটো তাত আমি গধূলি হোৱালৈ থাকিব নোৱাৰিলোঁ, তাৰ পৰা আমি ওলাই আহিলোঁ। এইফালে অলপমান আগৰ ফালে এখন দলং আছে, তাত চাব যাম বুলি ওলাই আহিলোঁ তাৰ পৰা। দলংখন বহুত ধুনীয়া হয়, নদী, পানী, পাহাৰ, গোটেইখিনি ইয়াত আছে। আৰু লগতে সূৰ্য অস্ত যোৱাৰ সময় হৈছে, সেইখিনি সময়টো ক'বই নালাগে কিমান মধুৰ হয়। তো আপোনালোকৰ বাৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহিছে, বাই বাই।